সো গাইজ ওয়েলকাম বেক টু মাই সেকেন্ড চেনেল নিউজন ব্লগ টু। আজি মই আছোঁ আমাৰ পথাৰত। পথাৰ ইয়াৰ পৰা প্ৰায় আমাৰ ঘৰ 8-9-10 কিলোমিটাৰমান হ'ব। তো তাৰ পৰা ইয়াত খোজকাঢ়ি আহিছোঁ আজি একদমকৈ আৰু কিবা লাগি গৈছে। তো কঠীয়া পেলাবলৈ আহিছোঁ। এইকেইটা তলিত কঠীয়া পেলাব লাগিব। ইয়াত কঠীয়া পেলাম গৈছে, ইয়াত পেলাব লাগিব। এই 2 বস্তা ইয়াত পেলাব, ইয়াত চব পেলাই দিব। তো ইয়াৰ পৰা এইকেইটা আমাৰ মাটি আছে, ইয়াত 1 পুৰা আছে। তো ইয়াৰ পৰা এতিয়া মই যাব লাগিব, সেইডোখৰত যাব লাগিব। মানুহটো গৈ আছে বগা বগা দেখি পাইছে যে, সেইডোখৰত যাব লাগিব। তাত মোৰ বস্তা আছে, তো তাতো কঠীয়া পেলাব ব'লো। তাত যাওঁ আৰু তাত দেখাই দিম। তো মই হাতত লৈ ল'লোঁ এই চৰিয়াটো। তো চৰিয়াত লৈ পিনি পেলাব। তো আজি এবাৰটো মানে বহুত লেট হৈছে খেতিটো। আপোনাৰ মানে পানী নাছিলে না, পানী নথকাৰ কাৰণে বহুত দিগদাৰ হৈ গ'ল খেতি কৰিবলৈ। তো এতিয়া কেইদিনৰ আগততো বৰষুণ দিছে, তো বৰষুণ দিয়া হৈছে। তো সেইটো কাৰণে এতিয়া হাল বাইছে। তো কঠীয়াটো পেলাই লওঁ আৰু। সো গাইজটো সেইপিনে বহুত গৰম দি আছে। তো মই আহিলোঁ এইডোখৰত, আমাৰ এইটো গছ এইডোখৰতে ৰখিছোঁ আৰু অকণমান দেৰিটো। সেইপিনে কঠীয়া পেলাই আছে, সেইপিনে কঠীয়া পেলাই হ'ব আৰু আধা ঘণ্টা 1 ঘণ্টাৰ পিছত হৈ যাব আৰু। তো এইটোৱে মই আৰু আহিছিলোঁ পথাৰ পিনে, ভাবিলোঁ আপোনালোকৰ ভিডিঅ'টো দেখাই দিওঁ। আমাৰ পথাৰটো আছে প্ৰায় মানে এবাৰ বহুত দূৰে হয়তো খোজকাঢ়ি আহিবলগীয়া আছে, ৰাস্তাও বহুত বেয়া। তো আহি আৰু ভৰি চৰি বিষ উঠি গৈছে। তো ইয়াত কঠীয়া পেলাইহে আগত পেলাব লাগিব কঠীয়াটো। তাত পেলাই পিনি আৰু যাওঁ এপিনে। মই আমাৰ এইটো ৰাস্তাত যোনটোত আহিলোঁ বহুত বেয়া আছিলে ৰাস্তাটো, আৰু সেইটো নাযাওঁ আৰু এতিয়া। ইয়াত 3টা ৰাস্তা আছে, 3 পিনে যাব পাৰে। তো মই এই চাইডে বাগান যাম। বাগানটো মানে ইমান ধুনীয়া ৰঙাজান বাগান হয়। তো আপোনালোকক দেখাই দিম, বাগানটো ভালদৰে চাই ল'ব। আৰু মই কেনেকুৱা জেগাত, আমাৰ গাঁৱতো কেনেকুৱা আছে, কোন জেগাত কি আছে গোটেই দেখাই দিম। ফেক্টৰী আছে, ফেক্টৰী দেখাই দিম আপোনালোকক আহিছিলোঁ। আমাৰ ইয়াত খেতি কৰাৰ দুখ খবৰ এটা এইটোৱে, মানে যিমান মানুহে খেতি কৰে সিমান ধান নাপায়। কাৰণ ইয়াত হাতী ঢেৰ ওলায়। তো হাতীৰ কাৰণে দিগদাৰ হয়। তো এইপিনে হাতীটো বহুত বেছি থাকে। তো এইপিনে আহে হাতী, এইপিনে আহে। তো গোটেই ধানকেইটা গছকি পিনি যায় আৰু নাখায়তো, ভালকৈ নাখায়, গছকি গুচি যায়। তো খালে বেলেগ কথা, তো গছকি গুচি যায়। মানুহকেইটা চব পিনে বেৰি ধৰে। তো হাতীকেইটা আৰু পথাৰে নামি পিনি গুচি যায়। তো সেইটো কাৰণে খেতি যিমান ধান পাব লাগে সিমান ধান নাপাওঁ আমি। তো সেইটোৱে আৰু দুখ খবৰটো। আৰু মানে যিমান ধান কৰোঁ, যিমান কষ্ট কৰোঁ, সিমানটো ফলটো পালে ভাল লাগে। মই আজি আপোনালোকক হাতী দেখাব নোৱাৰিলোঁ, হাতীৰ গোবৰ দেখাই দিম। তো হাতী গোটেই পিনে হাগি ৰাখিছে, আৰু এই চাইডত গোটেই ভৰি খোজ আছে। তো ভৰি খোজ গোটেই দেখাই দিম কিমান হাতী আহে, আপোনালোকে নিজে চাই লওক আৰু কেনেকুৱা হয় আমাৰ ইয়াত খেতিটো। আৰু গোটেই হাতীৰ কাৰণে গোটেই দিগদাৰ হৈ যায় অকণমান। সেইটো কাৰণে দেখাই দিছোঁ। ব'লক অকণমান আগত যাম। তাৰপিছত আপোনাক গোটেই দেখাই আছোঁ। ভিডিঅ'টো একেলগে চাই থাকিব। গাঁৱলীয়া মানুহ কষ্ট কৰিয়ে খাব লাগিব, খেতি নকৰিলেনো ক'ত পাম আৰু খাবলৈ। তো সেইটো কাৰণে খেতি কৰিছোঁ। আৰু আমাৰ এইডোখৰ জেগাটো মানে ইমানেই ভাল নহয়। তো এইপিনৰ পৰা সেইপিনে পাহাৰো দেখি পায়, পাহাৰ আছে। তো আজি ডাৱৰীয়া বতৰৰ কাৰণে গোটেই ডাৱৰীয়া হৈ আছে আকাশখন। তো ডাৱৰীয়া হোৱাৰ কাৰণে আজি পাহাৰটো ওলোৱা নাই ইমান ভালকৈ। তো দেখাব নোৱাৰিবলৈও পাৰোঁ চাগে। তো ওলাই যিটো দেখাম আৰু। আপোনালোকৰ পথাৰটো এবাৰ চাই লওক ধুনীয়াকৈ আৰু কেনেকুৱা আছে। তো পাহাৰটো সেইডোখৰত আছে। তো সেইপিনৰ পৰা দেখি পায়। তো পাহাৰটো আজি পাহাৰটো নাই হিচাপত। তো ইয়াৰ পৰা প্ৰায় 10-12 কিলোমিটাৰ যাব লাগিব, তেতিয়াহে পাহাৰটো পাব। নহ'লে আৰু বহুত দূৰ। এই চাইডে ৰাস্তা আছে, তো এই ৰাস্তাকেইটাত যাব লাগে। এইডোখৰ ৰাস্তা দি গৈ এইপিনে ৰাস্তা আছে, এইপিনে যাব লাগিব। ইয়াৰ পৰা প্ৰায় 10-12 কিলোমিটাৰ যাব লাগে, তেতিয়া পাহাৰটো পায়। আৰু পাহাৰটো ওলাব, আৰু ৰ'দ দিলে পাহাৰ ওলাব। আজি ডাৱৰ গোটেই পিনে
মই ইয়াৰ পৰা যাওঁ, তো ইয়াৰ পৰা সেইডোখৰত যাব লাগিব, তো তাত গৈ পেলাই আপোনালোকক মই হাতীৰ গোবৰ দেখাই আছোঁ। তো ব'লক যাওঁ, আৰম্ভ কৰোঁ। তো ইয়াৰ পৰা তাত গ'লেহে দেখিব আপোনালোকে হাতীৰ গোবৰ, নহ'লে আৰু দেখি নাপায়। তো পানীও বহুত আছে, তো পিছলি পৰিলে আৰু দিগদাৰ হ'ব এইডোখৰত। তো অকণমান আগত গৈ পিনি ভিডিঅ'টো দেখাই আছোঁ, আপোনালোকে চাই থাকক আৰু সম্পূৰ্ণৰূপে। আপোনালোকে যে এই কঠীয়াডাল দেখিছে, এইটো মানে খুব ৰ'দ দিয়াৰ কাৰণে, পানী নথকাৰ কাৰণে। তো এইটো 4-5 ঘৰ মানুহ মিলি পেলাই মানে একেলগতে কঠীয়াটো পেলাইছে। তো এই ঘৰত পুখুৰী এটা আছে, সেইটো পানী সিঁচি পেলাই ইয়াত ৰাখিলে। তো ইয়াত ৰাখি পেলাই ইয়াতে মানে কঠীয়াকেইটা পেলালে, আৰু বেছি দেৰি হৈ গ'লে মানে দিগদাৰ নাই খেতি কৰিবলৈ। তো সেইটো কাৰণে চবেই ইয়াতে একেলগত পেলালেতো আছে। হাতী এইপিনে হেৰি আছে, এইপিনে নাযাওঁ আৰু মই এতিয়া। তো এতিয়া ঘৰ যাওঁ, আৰু এইপিনে কঠীয়া পেলাই থাকিব। মই ঘৰ যাওঁ, এইপিনে কঠীয়া পেলাই আছে, এইপিনে পেলাই থাকিব কঠীয়া। তো মই এইপিনে হয়, ঘৰত মোৰ চাইকেল আছে, তো এই ঘৰৰ পৰা চাইকেলটো ল'ম আৰু চিধা এইপিনে যাম বাগান। তো বাগান গৈ আপোনালোক বাগানত গোটেই বাগানটো দেখাম, আৰু ঘৰ যাম। তো ঘৰ যোৱালৈকে দেখাই আছোঁ, আপোনাৰ ভিডিঅ'টো চাই থাকক। তো এতিয়া মই ঘৰ গৈ আছোঁ। তো ইয়াত আৰু পেলাই আছে কঠীয়া ঘৰত যাওঁ। তো এইটো সেই ঘৰৰ পৰা চাইকেল লৈ আনিলোঁ, আহি আছে। এতিয়া মই এইটো ইয়াৰ পৰা যাব লাগিব। তো সেইপিনে চৰাই চৰি আছে, শৰালি হাঁহ সেইকেইটা উৰিছে। শৰালি হাঁহ হয় সেইকেইটা। মাছ খাব আহিছে। এইটা শৰালি হাঁহ দেখিছে, মজাকে ৰখি আছে। শৰালি হাঁহ শৰালি হাঁহ ৰখি আছে। উঠি আহিলে পকা ৰাস্তাটো ইয়াৰ পৰা। তো ভাবিছোঁ বাগান যাম, কিন্তু বাগান নাযাওঁ চাগে। তো মানে যোনটো ৰাস্তাত আহিছিলোঁ নহয়, সেই ৰাস্তাটো বহুতে বোকা। তো সেই ৰাস্তাতে যাব নোৱাৰিম। তো এইপিনে লুৰকিহাট হৈ যাম, লুৰকিহাট পকা ৰাস্তা যাম। তো এইপিনে বোকা নাই। তো এইপিনে ফেক্টৰী আছে, ফেক্টৰীটোকে দেখাম। আৰু এই চিধা ৰাস্তা দেখিছে, চিধা ৰাস্তাতে এইটো বোকা আছে। তো এইটো নাযাওঁ। তো ব'লক এইপিনে যাওঁ। এইটো গৰা আছে, তো গৰাত নামি যাম। এইপিনে ৰাস্তাটো বহুত বেয়া। চাইকেল চলাই গৈ আছোঁ। তো ইয়াৰ পৰা এতিয়া পাইছোঁ আৰু আখৈফুটীয়াৰ পৰা প্ৰায় লুৰকিহাট 2 কিলোমিটাৰমান আছে। 2 কিলোমিটাৰ যাব লাগিব। তাৰপিছত আৰু পকা ৰাস্তা পাই যাম, মেইন হাইৱে পাই যাম। গৈ আছোঁ বোলো। চৌগাছটো আহি পালোঁ ঢুলীয়া গাঁও। তো ঢুলীয়া গাঁৱৰ পৰা পাই যাম আৰু ৰঙাজান। মজাদাৰ ঘৰ হয়, মজা আছে।